ঐ মাজনী উঠ আকৌ, দুপৰীয়া 12টাই বাজিলে দেখোন। তেতিয়াৰ পৰা তোক উঠাই আছোঁ। আজিৰ দিনটোত বাৰু তই ইমান দেৰিলৈকে শুব লাগেনে? দৰা ঘৰ মানুহে দেখোন অলপ পিছত পাবহি। কিনো মা শুবলৈ দিয়া না, গোটেই সপ্তাহটোৰ ভিতৰত দেওবাৰটোহে পাওঁ শুবলৈ। ডিষ্টাৰ্ব নকৰা যোৱা। শুবি নহয় শুবি, পিছতো শুব পাৰিবি। এতিয়া ছোৱালী চাবলৈ মানুহ আহি যদি ৰখি থাকে, এইটো কেনেকুৱা বেয়া দেখি কচোন। আৰু তই উঠি মেলিচোন গা পা ধুবও আছে, খাবলৈও দেখোন বাকী। উঠ উঠ। মা একদম ভাল নালাগে দেই, সেইকাৰণেতো মই কওঁ ন বিয়া চিয়া নাপাতো বুলি। তোমালোকৰ লগতে থাকিম গোটেই জীৱনটো। আমি থকালৈকে বাৰু ঠিকে আছে, আমি মৰাৰ পিছত কি হ'ব কচোন তোৰ? তই কেনেকে অকলে অকলে থাকিবি? এতিয়া আমি জীয়াই থকা অৱস্থাত তোক যদি জীৱনসংগী এজনৰ হাতত গতাই দিব পাৰোঁ, তেনেহ'লে আমি সুখত মৰিব পাৰিম, হয়নে নহয়? হ'ব পাপা, তুমি আকৌ ষ্টাৰ্ট কৰি দিলা ন? হ'ব যোৱা, মই নুঠোৱে, নাযাওঁৱে আপা, শুই থাকিম আজি ইয়াতে। মাজনী নাপায় নহয়, আৰু নকওঁ, কেতিয়াও নকওঁ। তই উঠ এতিয়া। মণি, তই ৰুমকেইটা সাৰি মুচি এটালি নেকি বাৰু? অঁ খুৰী, এই বান্দাখন আৰু আলহী বহা ৰুমটো ভালছে সাৰি মুচি ঠিক কৰি থৈ আহিছোঁ। মই বোলো এতিয়া কাঁহী বাতিকেইটা ধুই লওঁ, তাৰপিছত বাকী ৰুমকেইটা চফা কৰি দিওঁ। অঁ হ'ব দে। পিছে তই গম পাইছ নহয় আজি আমাৰ ঘৰলৈ আলহী আহিব বুলি। পাৰিলে এটা কাম কৰিবিচোন, আলহী অহালৈকে অকণমান ৰখি দিবি। মোক ইটো সিটো অকণমান সহায় কৰি দিবিচোন, যি পাৰ। খুৰী হ'ব দিয়ক, আপুনি ইমানকৈ চিন্তা কৰিব নালাগে। মই পাকঘৰটো একদম পূৰা চম্ভালি ল'ম আৰু। তই আছ বুলিয়ে মই অকণমান নিশ্চিন্তে থাকিব পাৰোঁ, বুজিছনে? হেৰি নহয় শৰ্মা, পিছে আমি চাহ মিঠাই খালোঁ বাৰু বহুত, আপোনালোকৰ লগত ফূৰ্তি ফাৰ্তাও কৰিলোঁ। এতিয়া আপোনালোকৰ মাজনীক মাতক আকৌ, চাওঁ আমি। তাকে মেইন মানুহজনীকে দেখুওৱা নাই দিয়কচোন। হেৰি যোৱাচোন, তাইক লৈ আহা। তাইক মাতি আনিছোঁ ৰ'ব। মাজনী, তই যে এতিয়ালৈকে ৰেডি হোৱা নাই? তোকতো মই কেতিয়াবা মেখেলা চাদৰযোৰ উলিয়াই দি থৈ গৈছিলোঁ পিন্ধি ৰেডি হৈ থাকিবলৈ। এতিয়া আলহী ৰখি আছে নহয় বাহিৰত, কি বুলি ভাবিব বাৰু তেওঁলোকে এতিয়া? মা, মই মেখেলা চাদৰত যে কমফৰ্টেবল নহয় তুমি দেখোন জানাই। এতিয়া মই হঠাৎ কেতিয়াও নহা আলহী আগত যদি পিন্ধি উজত খাই পৰোঁ, লাজ পাম ন। ইয়াতকৈ যেনেকৈ আছোঁ তেনেকৈ যোৱাই ভাল। হ'লেও পাই, ছোৱালী চাবলৈ আহিলে কোনোবাই এনেকুৱা কাপোৰ পিন্ধি ওলাই নেকি? মানুহেতো মেখেলা চাদৰ শাৰী পিন্ধি ওলাব লাগে ন। মেখেলা চাদৰযোৰ যে পিন্ধিবই লাগিব এনেকুৱাতো কোনো কথা নহয় ন। মুঠতে কাপোৰযোৰ মাৰ্জিত আৰু ভদ্ৰ হ'ব লাগে, যিযোৰ পিন্ধি নিজে কমফৰ্টেবল হয়, কেৰি কৰা যায়, হয়নে নহয়? জানো পাই, তোৰ লগত মই নোৱাৰোঁ আৰু। তই যিটো বুজিছ। পিছে তই একদম একেবাৰে বিনা মেকআপত কিয় ওলাইছ? অকণমানতো মুখখনত মেকআপ কৰি ল ন। মই তোক কৈ থৈ গৈছোঁ দেখোন, বস্তুবিলাকো দি থৈ গৈছোঁ। কিয় বিনা মেকআপত মই কি দেখাত বেয়া নেকি? আৰু তেওঁলোকে যেতিয়া চাবলৈ আহিছে, মই যেনেকুৱা তেনেকুৱাকে চাওক। আৰ্টিফিচিয়েল ইয়াত হ'ব নালাগে ন। তোৰ লগত মই মুঠতে নোৱাৰোঁ আৰু। ব'ল এতিয়া। আৰু এটা কথা, তই কিন্তু তাত গৈ কথাবোৰ ভাবি চিন্তি কবি দেই। মোৰ লগত বা বাপেৰৰ লগত যেনেকৈ কথাবোৰ ক, মুখে মুখে তৰ্ক কৰ, এনেকৈ তই নকবি দেই। আৰু তোৰ এই যুক্তিবোৰ দি নাথাকিবি। তেওঁলোকে যি কয় চুপচাপ মুঠতে শুনিবি। হ'ব মা, ব'লা এতিয়া। মই চাকৰিটো পোৱাৰ পিছতে তোমালোকে ইমানকৈ মোক বিয়া দিবলৈ উঠি পঢ়ি লাগিছা নহয়। ব'লা এতিয়া, ব'লা। এজনীয়ে আমাৰ একমাত্ৰ ছোৱালী মেঘনা দেই। নমস্কাৰ দেই। নমস্কাৰ নমস্কাৰ। তুমি বহাচোন মেঘনা। মাজনী ইয়ালৈকে হামুচলৈ। হেৰি নহয় মাজনী, পিছে তুমি ৰন্ধা বঢ়া কৰিব জানানে নাজানা? আণ্টি, মই ৰন্ধা বঢ়া কৰোঁ, পাৰোঁ আৰু মোটামুটি আপুনি চবেই পাৰোঁ বুলি ক'ব পাৰে। চবচে টেষ্টি কি বনাব পাৰা? এনেই মাহঁতে চিকেন বনাওঁ বুলিয়ে কয়, আৰু পনীৰৰ আইটেমটো ভালেই বনাওঁ। হয় নেকি? আমাৰ ল'ৰাটোৱে আকৌ পনীৰ খাই বহুত ভাল পায় দেই। ভালেই হ'ব তেনেহ'লে। আৰু বাকী ঘৰৰ কাম বন কৰিব জানানে নাজানা? এনেইতো তেনেকৈ ঘৰৰ কাম কৰিব নালাগে, সময়ো নাপাওঁ দেখোন। কিন্তু কেতিয়াবা মাক ইটো সিটো সহায় কৰোঁ আৰু মণিবা নাথাকিলে। হ'ব আমাৰ ঘৰত কাম কৰা মানুহ আছে, বাকী ঘৰৰ কাম বন কৰিবলৈ চিন্তা কৰিব নালাগে। আৰু চবচে ডাঙৰ কথাটো হৈছে, মোৰ ল'ৰাই কিন্তু ৰন্ধা বঢ়া কৰিব জানে দেই। একদম টেষ্টি টেষ্টি বনায়। সি ক'ৰ পৰা ইউটিউবৰ পৰা চাই, ফেচবুকৰ পেজ থাকে, এনেকৈ কিবা কিবি ক'ৰ পৰা চাই পিনি ইমান ধুনীয়াকৈ বনায় নহয়। জানেনে বাইদেউ? মই নাজানো এইবিলাক বনাব। নহয় বাইদেউ, আপোনালোকৰ ল'ৰাই ঘৰৰ কাম বন কৰিব নালাগে আৰু ৰন্ধা বঢ়া কৰিব নালাগে। ল'ৰাইনো এইবিলাক কাম কিয় কৰিব লাগে? মোৰ ছোৱালীজনীয়ে চাকৰিৰ সমানে সমানে ঘৰৰ কামো পাৰে নহয়, আৰু ৰন্ধা বঢ়াও চম্ভালিব পাৰিব। তেনেকুৱা কথা নহয়। আজিকালিৰ দিনৰ ল'ৰা ছোৱালী সকলো সমান। আমিয়েতো কওঁ ন ল'ৰা ছোৱালী সমান বুলি। তেনেহ'লে এই ভেদাভেদটো কিয় ৰাখিম? যদি ছোৱালীয়ে ঘৰৰ কাম কৰিব পাৰে, তেনেহ'লে ল'ৰাইও কৰিব পাৰিব লাগিব। ছোৱালীয়ে যদি বাহিৰখন চম্ভালিব পাৰে, তেনেহ'লে ল'ৰাইও চম্ভালিব লাগিব। সকলো ক্ষেত্ৰতে আজিকালি ল'ৰা ছোৱালী ইকুৱেল। যদিও মোৰ ঘৰত এটা ল'ৰা আৰু এজনীয়ে ছোৱালী, মই কিন্তু তাহাঁতক এনেকুৱা কোনো ভেদাভেদ ৰাখি ডাঙৰ কৰা নাই। দুইটাকে সমানে ডাঙৰ কৰিছোঁ আৰু বুজাইছোঁ, ল'ৰা আৰু ছোৱালীৰ কাম বুলি একো নাথাকে। সকলো কামেই সমান। সকলোৱে সকলো কাম কৰিব লাগিব যেতিয়া প্ৰয়োজন হ'ব। গতিকে আপোনালোকৰ ছোৱালীয়ে চিন্তা কৰিব নালাগে। আপোনালোকৰ ছোৱালীয়ে চাকৰি কৰিব, ৰান্ধিব, সেইটো কথা নহয়। মোৰ ল'ৰাইও সহায় কৰিব লাগিব। মুঠতে সমানে সমানে ঘৰৰ কাম ধৰিব লাগিব।
মুঠতে ল'ৰা ছোৱালী দুইটাই মিলি ঘৰৰ কাম বাহিৰৰ কাম চবতে হাত ধৰিব লাগিব তেতিয়াহে সংসাৰখন সুখৰ হ'ব আৰু ল'ৰা ছোৱালীৰ মাজত ভেদাভেদ নাথাকিব আৰু মাজনী তুমি চাকৰিটো APSC ক্লিয়াৰ কৰিছা বুলি গম পাইছো দেউতাৰ মুখৰ পৰা পিছে এতিয়া কি মানে কি পোষ্টত তুমি কৰি আছা মই নলবাৰীত সুপাৰিটেণ্ডেণ্ট অফ ষ্টেট টেক্স হিচাপে এতিয়া নিযুক্তি লৈ আছো আৰু কৰি আছো চাকৰিটো বৰ ভাল কথা দেই বৰ ভাল কথা পিছে আপোনালোকে মোৰ ল'ৰাৰ বিষয়ে একো নুসুধে নেকি সুধক আকৌ আপোনালোকেওতো জানিব লাগিব ন তাৰ বিষয়ে ভাল লগা বেয়া লগাবোৰ তাকে পিছে সৌৰভ তোমাৰ চাকৰিটো এতিয়া কেনেকুৱা চলি আছে ঠিকে ঠাকে আছেনে চব আংকুল ঠিকে চলি আছে আৰু কৰি আছো প্ৰমোশ্যনৰ কাৰণে মই এক্সাম দিছো ঠিকে হৈছে ধৰক এনে ৰিজাল্টটো ওলালে আৰু 2 মাহমানৰ পিছত এপইণ্ট মানে কি ক'ম প্ৰমোশ্যনটো দি দিব লাগে আৰু ঠিকে আছে দিয়া ভাল লাগিছে শুনি আৰু কষ্ট কৰি উন্নতি কৰা তোমাৰ যেনেকে তুমি বিচৰা তেনেকে কেৰিয়াৰটো গঢ়া পিছে মোৰ ল'ৰাক আপোনালোকৰ পছন্দ আহিছে নে নাই অহা আপোনালোকৰ ছোৱালীকতো আমাৰ বৰ পছন্দ আহিছে দেই এনেকুৱা কামে কাজে পঢ়াই শুনাই পাকৈ ছোৱালী পোৱাই নাযায় আজিকালি আপোনালোকৰ ল'ৰাটোক আমাৰ আগৰ পৰাই পচন্দ আমাৰ মাজনী মাহীয়েকৰ ল'ৰাটো বিয়াত আমি আপোনালোকৰ ল'ৰাটোক দেখিছোঁ নহয় তেতিয়া আমাৰ তাক ভাল লাগিছিলে বুজিছেনে হয় নেকি তেনেহলে এতিয়া আমি বিয়াখনেই ফাইনেল কৰো নে কি কয় তাকে এতিয়া কোনোবা পুৰোহিত এজন মাতি ডেটটো ফাইনেল কৰাৰহে কথা আৰু কিন্তু আপোনালোকে বিয়াখন ফাইনেল কৰাৰ আগত মোৰ এটা কণ্ডিশ্যন আছে যদি কণ্ডিশ্যনটো ফুলফিল হয় তেতিয়াহে মই এই বিয়াখনত মত দিব পাৰিম কি কণ্ডিশ্যন মাজনী আপোনালোকেতো গম পাইছে মই চাকৰি কৰি আছোঁ বুলি এতিয়া কথাটো হ'ল যে বিয়াৰ পিছত মোৰ চেলাৰীৰ আধা অংশ মই মোৰ মাৰ ঘৰখনৰ কাৰণে আৰু আধা অংশ মোৰ হাজবেণ্ডৰ ঘৰখনৰ কাৰণে মই দিব বিচাৰোঁ গতিকে আপোনালোকে যদি এতিয়া এই কণ্ডিশ্যনটোত যদি বা চৰ্তটোত ৰাজি হয় তেনেহ'লে মই বিয়াখনৰ কাৰণে মান্তি হ'ম মাজনী তই এইবোৰ কি কৈছ তই আমাক কিয় পইচা দিবি আমাক তোৰ পইচা একো নালাগে আৰু বিয়াৰ পিছত এনেও বোৱাৰীজনীৰ চেলাৰীৰ অধিকাৰটো ল'ৰাৰ ঘৰতেই থাকে হাজবেণ্ডৰ ঘৰৰ কাৰণে থাকে মাকৰ ঘৰৰ কাৰণে নহয় মাজনী তই এইবোৰ কেনেকুৱা নোহোৱা নোপোজা কথা কৈ আছ এইবিলাক নাপায় নহয় ক'ব তই আমাক তোৰ পইচা নালাগে তোক আমি পঢ়াই শুনাই ডাঙৰ কৰিছো এতিয়া বিয়াখন ভাল ঘৰত দিব পাৰিছো সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা তই যে নিজৰ ভৰিৰ ওপৰত থিয় দিছ সেইটোৱে আমাৰ কাৰণে সুখৰ কথা কিয় দেউতা মই তোমালোকৰ একমাত্ৰ ছোৱালী তোমালোকৰ ওপৰত জানো মোৰ দায়িত্ব নাই তুমিতো মোক সবচে ভাল কলেজত স্কুলত এডমিশ্যন দিছা মোৰ পঢ়া শুনাৰ কাৰণে কিমান টকা খৰচা কৰিছা গ্ৰেজুৱেশ্যনৰ কাৰণে লোন লৈছা তোমালোকে কম কষ্ট কৰি মোক পঢ়োৱা নাই জানো এতিয়াতো সেইখিনি ঘূৰাই দিয়াৰ সময় মোৰ আপোনালোকৰ ছোৱালীয়েতো ঠিক কথাই কৈছে এটা ল'ৰাৰ যেনেকৈ নিজৰ মাক দেউতাকৰ প্ৰতি দায়িত্ববোধ থাকে এনেদৰে ছোৱালীজনীৰো দায়িত্ববোধ থাকে আপোনালোকৰ ছোৱালীজনী আজি চাকৰি কৰিছে যিমানখিনি দৰমহা পায় তাৰ আধা নহয় সম্পূৰ্ণ অধিকাৰে আপোনালোকৰ হয় আমাৰ নাই তাত অধিকাৰ নহয় আপোনালোকে আমাক ভুল বুজিছে মাজনী আমাক টকা পইচা নালাগে তোৰ দৰমহা টকা দি আমি কি কৰিম ঘৰত তোৰ দেউতা আৰু মইহে আমি যেনে তেনে আমাৰ বাকী জীৱনটো পাৰ কৰিবই পাৰিম কিয় মা আমাৰ পৰিয়ালটোতো এটা মধ্যবিত্ত পৰিয়ালৰ সংগ্ৰামখন মই সৰুৰে পৰাই দেখিছোঁ মোক ডাঙৰ দীঘল কৰিবলৈ তুমি আৰু দেউতাই নিজৰ ভাল লগা বেয়া লগা সকলোবোৰ দেখোন ছেক্ৰিফাইচ কৰিছা বিহুৱে হওক বা পূজাই হওক নতুন কিবা এটা ফাংচন আহিলেও তুমিতো কেতিয়াও নতুন কাপোৰ এসাঁজ লোৱা দেখা নাই সেই পুৰণাবিলাক পিন্ধিয়ে চলাই দিছা আৰু দেউতাইতো একেযোৰ চাৰ্ট পেণ্ট পিন্ধিকে দেখোন জীৱনটোৱে ন্যায় দিব বিচাৰে এতিয়া জানো মোৰ দায়িত্ববোধ নাই পঢ়াই শুনাই এতিয়া মোক ডাঙৰ কৰিছা মই চাকৰি কৰি আছোঁ ইমান ডাঙৰ দৰমহা পাওঁ এতিয়া জানো মোৰ এতিয়া এই সুখখন ঘূৰাই দিয়াৰ দায়িত্ব মোৰ যিটো টাইমত মই তোমালোকক সুখ দিব আছিলোঁ তোমালোকে মোক যিখিনি দিছা মই ঘূৰাই দিব আছিলোঁ সেইটো টাইমতে তোমালোকে মোক বিয়াখন ঠিক কৰি দিছা শৰ্মা আপোনাৰ ছোৱালীয়ে একদম উচিত কথা কৈছে দেই আমি এনেকুৱা এজনী ছোৱালী যে আমি আমাৰ ঘৰৰ বোৱাৰী কৰি নিব পাৰিম সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা আমাক আৰু একো নালাগে আপোনালোকৰ ছোৱালীয়ে যদি নিজৰ দৰমহাটোৰ গোটেই অংশটোৱে আপোনালোকক দি দিয়ে তেতিয়াও আমাৰ কোনো আপত্তি নাই আল্টিমেটলি যিজনী ছোৱালীয়ে নিজৰ মাক দেউতাকৰ কথা ইমান ভাবিব পাৰে সেই ছোৱালীজনীয়ে নিজৰ হ'ব লগা হাজবেণ্ডৰ ঘৰখনৰ কথাও ভালছে ভাবিব মাজনী তোমাৰ চৰ্ত আমি সম্পূৰ্ণৰূপে মানি লৈছো দেই বিয়া হোৱাৰ পিছতো এজনী ছোৱালীৰ নিজৰ মাৰ ঘৰখনৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য থাকে হয়নে নহয় আৰু তুমি সেইটো মানিব লাগিব গতিকে এতিয়া আমি আৰু বিয়াখন ফাইনেল কৰাৰহে কথা হয়নে নহয় তাকে আৰু এতিয়া আপোনালোক বহক দেই মই অলপ মিঠাই লৈ আনো আচলতে কয় নহয় প্ৰতিটো শুভ কামৰ শুভাৰম্ভণি মিঠা মুখেৰে কৰিব লাগে বুলি